মোবাইলে নাই অ'। চবৰে মোবাইল আছে, মোৰহে মোবাইল নাই। সিহঁতৰ দৰে যদি মোৰো মোবাইল এটা থাকিল হয়, আজি মোবাইল এটাৰ কথা দেউতাক ক'বগৈ লাগিব। দেউতা বাবা কোৱা। মানে দেউতা মোৰ লগৰবিলাকৰ চবৰে মোবাইল আছে, মোৰহে নাই। চোৱা বোপা, তুমিতো ঘৰৰ অৱস্থা দেখিছাই। হাজিৰা কৰি কোনোমতে ঘৰখন চলাই আছোঁ। সিহঁতৰ যে ধনী মানুহৰ পুতেক, সিহঁতৰ লগত আমাৰ কথা নিমিলে। সেইবাবে তুমি এইবোৰ কথা বাদ দিয়া আৰু পঢ়া শুনাত মনোযোগ দিয়া। নাজানো এইবিলাক, মোক মোবাইল লাগিবই। মোৰ লগৰবিলাকৰ চবৰে আছে আকৌ। যেতিয়ালৈকে মই মোবাইল নাপাওঁ কিতাপে নপঢ়োঁ। ধেৎ তেৰি, ল'ৰাটোৱে প্ৰথমৰ বাবে কিবা এটা বিচাৰিছিলোঁ, সেইটো মই দিব নোৱাৰিলোঁ। নাই নহ'ব, তাক কিবা এটা কৰি মোবাইলটো দিব লাগিব। বোপা দেউতা ক'ত যোৱা মোনা চোনা লৈ? মই বজাৰ ফালে অলপ ওলাই যাওঁ, গৰু ছাগলীকেইটা চাবি, ঘৰখন চাবি অলপ। ঠিক আছে দেউতা, ভালকৈ যাবা। দেউতা কালিয়ে গ'ল, ঘৰলৈ এতিয়াও অহা নাই। ক'ত বা গ'ল মানুহটো। দেউতা কালি বা ঘৰত নাই যে মানুহটো, বজাৰলৈ যাওঁ বুলি কৈ ৰাতিটো নাহিলা যে? সেইবিলাক বাদ দিয়া, এইটো তোলে কি আনিছে চা। কি আনিছা দেউতা? বা মোবাইল! দেউতা তুমি ইমান ভাল। বাবা ৰেডমি মোবাইল। দেউতা তুমি এতিয়া অলপ বহা, মই অলপ ওলাই যাওঁ। এখন কি ফটো ওলালে বে? জানো ইনষ্টা পাইছিলে, দামাই লৈছিলে। এ ভাই নতুন মোবাইল কিনিলো। আৰে চাওঁ ভাই বা তহঁতৰ ঘৰততো পইচা নাছিলে, ক'ৰ পৰা ল'লি মোবাইলটো? ৰখাচোন, তোমাৰ দেউতাই যোৱাকালি মোৰ ভাইটিক টেষ্ট দিছিলে, কৈছে ইয়াত টকা অভাৱ হৈ আছিলে বুলি। বহুত ডাঙৰ ভুল হৈ গ'ল, মোবাইল নালাগে মোক লোৱা। দে তহঁতৰ সুখে আমাৰ সুখ আৰু তই কথাটো যে বুজিছে পালি, হ'ব দে বোপাই। মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ দেউতা।